Hello guys, welcome to Paresh YouTube channel. মই আজি আপোনালোকক দেখুৱাম মোৰ ছোৱালী টিটিচাৰ স্কুললৈ কিমান দূৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব ৰাস্তাৰ কণ্ডিশ্যনবোৰ চাব কেনেকৈ আমি স্কুললৈ যাব লাগে সদায় এইখন আমাৰ বাঁহৰ দলং এই বাঁহৰ দলংখন 120 meters দীৰ্ঘৰ এইখন দলং পাৰ হ'ব লাগে বাৰিষা ৰাস্তাৰ কণ্ডিশ্যনটো বহুত বেয়াই হয় সো আমি গৈ আছো স্কুললৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব অকনো স্কিপ নকৰাকৈ চাই থাকিব ভিডিঅ'টো দুইফালে ধান খেতি মাজেৰে ৰাস্তা আৰু আগলৈ গাঁৱৰ মাজে মাজে আমি যাব লাগে এইখিনি দুম্পাৰ বুলি কয় এইখিনি দুম্পাৰ ইয়াতে সবজি মাৰ্কেট লাগে সন্ধিয়া এতিয়া আমি গান্ধী চক পাম কেমেৰা পাৰ্চন ধিতিশা দাস মই গাড়ী চলাই আছো মোৰ ছোৱালীজনী কেমেৰা ধৰি আছে so she is very good holding the mobile so আমি গান্ধী চক পাম এতিয়া গান্ধী চকৰ পৰা ইউটাৰ্ণ ল'ব লাগিব চাই থাকিব ভিডিঅ'টো শেষলৈকে Thank you for watching my video. এয়া গান্ধী চক পালোঁ গান্ধী চকৰ পৰা আকৌ ইউটাৰ্ণ লৈ যাব লাগিব আমি গুৰেশ্বৰ এয়া গান্ধী চক পালোঁ আপুনি চাই থাকক আমি এতিয়া টাৰ্ণ ল'ম পূবফালে দক্ষিণফালে আমি ভিডিঅ'টো এতিয়া ইয়াতে শেষ কৰিম তাৰপিছত আকৌ আমি কণ্টিনিউৱাছলি আপোনালোকক দেখুৱাই আছোঁ চাওক এইখন আমাৰ টিচাৰ স্কুল পামগৈ এতিয়া বেছি দূৰ নাই আৰু অকণমান সময়ৰ পিছত আমি স্কুল দেখুৱাব পাৰিম আজি আমি ভিতৰত নেদেখুৱাও আমি বাহিৰতে গেটখনলৈকে আমি ভিডিঅ'টো দেখুৱাম আমি গেটখন দেখুৱাম স্কুলৰ ওচৰতে এটা পেট্ৰল পাম্প আছে সিহঁতৰে এই স্কুলৰ মালিকৰে পেট্ৰল পাম্প হয় এইখন গেট আমি পাই গ'লোঁ টিটিচাৰ স্কুল আমি গাড়ীখন ৰখাই দিলোঁ কেমেৰাটো অকণমান ঘূৰাই দি গেটখন দেখুৱালোঁ